মুকালমুৱাত বিদ্যুতৰ লুকাভাকুৰ জলাকলা খুৱাইছে গ্ৰাহকক নিয়মীয়া বিদ্যুৎ যোগান দিবলৈ দল সংগঠন ৰাইজৰ দাবী सबका साथ सबका विकास घर घर बिजुली स्लोगान दिया बीजेपी सरकारखने 24 घंटार भितरत 4 घंटाও বিদ্যুৎ যোগান ধৰিব পৰা নাই নলবাৰী বৰক্ষেত্ৰী অঞ্চলৰ বিদ্যুৎ গ্ৰাহকৰ মুখে মুখে হে আজি এই অভিযোগ বিদ্যুৎ বিভাগৰ চৰম হেমাহি গাফিলতি আৰু দায়িত্বহীনতাৰ বাবে কিছুদিন ধৰি বিদ্যুৎ যোগান অনিয়মীয়া হৈ পৰিছে আৰু ইয়াৰ ফলত অতিষ্ঠ হৈছে বিদ্যুৎ গ্ৰাহকসকল বিদ্যুতৰ বিল সময়মতে ঠিকই আহিছে কিন্তু বিদ্যুৎহে দিব নোৱাৰে বুলি অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে নলবাৰী জিলাৰ সামতাস্থিত বিদ্যুৎ উপসংমণ্ডলৰ অধীনস্থ মুকালমুৱা ৰামপুৰ মুগদি বৰ্ণদ্দি জয়সাগৰ নাৰায়ণপুৰ আদাবাৰী যোগা লোহাৰকাঠা দৰংগীপাৰা দাগাপাৰাকে ধৰি বৰক্ষেত্ৰীৰ কেবাখনো গাঁৱত যেতিয়াই বিদ্যুৎ কৰ্তনেৰে গ্ৰাহকসকলক জলাকলা খুৱাই আহিছে বিদ্যুৎ গ্ৰাহকসকলৰ অভিযোগ মতে নিয়মীয়া বিদ্যুৎ যোগানৰ বাবে বিভাগীয় কাৰ্যালয়ত সময়ে সময়ে আবেদন দাখিল কৰি আহিছে যদিও কোনো কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা নাই বিদ্যুৎ যোগান নিয়মীয়া কৰিবলৈ বিদ্যুৎ বিভাগলৈ দাবী জনোৱাৰ উপৰিও সমগ্ৰ বিষয়টো মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে এতিয়া বৰক্ষেত্ৰী আঞ্চলিক ছাত্ৰ সন্থাই নলবাৰী জিলাৰ অন্তৰ্গত এই বৰক্ষেত্ৰী ৰাজহুৱা চক্ৰৰ অধীনত গাঁওসমূহত বিদ্যুতৰ যোগান নিয়মীয়া হোৱা নাই এটা বিয়াগম বিভাগ আছে এই বিদ্যুৎ যোগান বিভাগটো সম্পূৰ্ণ চূড়ান্তভাৱে ব্যৰ্থ হৈছে এই বিদ্যুৎ বিভাগটো আৰু ইয়াৰ লগে লগে শক্তিমন্ত্ৰী নিজে পদত্যাগ কৰিব লাগে আৰু মুখ্যমন্ত্ৰীয়ে বিষয়টোত হস্তক্ষেপ কৰি বিদ্যুৎ যোগান নিয়মীয়া কৰাৰ কাৰণে আমি ছাত্ৰ সন্থাই দাবী জনালোঁ অন্যথা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত যদি এই বিদ্যুৎ যোগান নিয়মীয়া নহয় তেনেহ'লে আমি ছাত্ৰ সন্থাই ৰাইজৰ সহযোগত গণতান্ত্ৰিক কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম নটিচিবল কৰি থৈ দিয়ে এইটো এটা ভেকো ভাওনা এই বিয়াগম বিভাগটোৰে এইটো এটা ভেকো ভাওনা গতিকে এই গ্ৰীষ্মকালীন এই দিন আৰু এই দিনত ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট পঢ়া শুনাত অসুবিধা পাই আছে ব্যৱসায় প্ৰতিষ্ঠান সকলোতে বিদ্যুৎ যোগান লাগে য'ত আজিকালি সব ডিজিটেলৰ কথা কয় এই ডিজিটেলৰ যুগত যেতিয়া বিদ্যুৎ যোগান নিয়মীয়া কৰিব নোৱাৰে তাৰ সমান আৰু দুৰ্ভাগ্যজনক এই চৰকাৰখনৰ ওপৰত আৰু একো আশা কৰিব নোৱাৰি গতিকে আমি পুনৰবাৰ এই ছাত্ৰ সন্থাই দাবী জনাইছোঁ যে নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত বিদ্যুৎ যোগান নিয়মীয়া কৰক নহ'লে অন্যথা বৰক্ষেত্ৰী আঞ্চলিক ছাত্ৰ সন্থাই ৰাইজৰ সহযোগত গণতান্ত্ৰিক কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম অসুবিধাটো আমি ফুলে অসুবিধা পাইছোঁ এই বিদ্যুৎ বিভাগে যি উদ্বান্দালি লাগিছে তাৰমানে বিলৰ টাইমত বহুত বিল আহে কিন্তু আমি টাইমত সময়ত মানে লাইনটো নাপাওঁ আজি এসপ্তাহৰ পৰাই যেনেকুৱা তাৰমানে লাইনে দিনে ৰাতি 24 ঘণ্টাই তাৰমানে লাইনে নাই বিলটো পূৰা বেছি আহি আছে বৰ্তমান আমি চৰকাৰক এইটোৱে আবেদন জনাওঁ যে মানে আমাক লাইনটো সোনকালে লাগে গতিকে আজি ধৰক মোৰে ঘৰত মোৰ 3টা চলি মোৰ পৰীক্ষা চলি আছে ৰাতি লাইন নাই পঢ়িব পৰা নাই গতিকে চৰকাৰক মানে পুৰা কাটৰে আবেদন জনাওঁ যে মানে লাইনটো সোনকালে লাগে আমাক ওৰা ৰাতি নিজে টোপনি মাৰিব পৰা নাই চলিবলৈক তাৰমানে বিচনি দি মানে বতাহ মাৰি আছোঁ মোটামুটি হ'ল এসপ্তাহমান হ'ল পুৰা ৰাতি লাইন নাপাওঁৱেই আমি মুঠে দুৰ্বলতা হয় এইটো দুৰ্বলতা পুৰাই মইমতালিৰে কৰি আছে 200 আহিব লগা হ'লে তাতে সেই জেগাত মানে 500 600 700 হাজাৰকলৈকে আহি আছে বৰ্তমান কাৰেণ্ট পোৱা নাই বিলটো বেছি আহি আছে এসপ্তাহ হ'ল তাৰমানে ৰাতি নাথাকে দিনতো নাথাকে ৰাতিও নাথাকে যদি সেই 10 মিনিট সময় দিয়ে মোটামুটি 1 ঘণ্টাই নাথাকে অসুবিধাটো মানে পুৰা অসুবিধা ল'ৰা ছোৱালী পৰীক্ষা আছে ল'ৰা ছোৱালীবিলাক পঢ়িব পৰা নাই লাইনৰ ভিতৰত ৰাতি টোপনি মাৰিব নোৱাৰি এনেকুৱা গৰম এইটো কাম চাম কৰোঁ পথাৰত থকা বা ৰাতি হ'লে লাইনৰ বিলটো কিন্তু পুৰা লাইনটো নাথাকিলেও লাইনত যি চৰকাৰী মিটাৰবিলাক লগাই দিছে মিটাৰবিলাকত তাৰমানে লাইন নাথাকিলেও বিলটো পুৰা আহে আগতে যদি 500 টকা আছিল এতিয়া 700 1000 এনেকুৱাকৈ বিল আহে আমি কেনেকুৱাকৈ এনেকৈ বিলবিলাক দি থাকিম যদি লাইনটো নাথাকে পৰীক্ষাবিলাক চলি আছে পঢ়িব নোৱাৰে হেৰি কৰিব নোৱাৰে এতিয়া লাইনমেনবিলাকে এইবিলাক এতিয়া গাফিলতি কৰি আছে লাইনৰ কামবিলাক আগতীয়াকৈ কৰিব লাগে নকৰে সময় বস্তু লগত ৰখি থাকে এইটো গাফিলতিৰ কাৰণেই হৈছে বৰক্ষেত্ৰীৰ পৰা ব্যুৰো ৰিপৰ্ট SN News